Hello everyone, আজি মই যাবলৈ লৈছো থিয়েটাৰ চাব মানে আমাৰ একেবাৰে ঘৰৰ ওচৰতে হয় পাথৰি চাৰিআলিত তো আজি আপা ষ্টাৰ্ট সেই কাৰণে ভাবিলো আজি ষ্টাৰ চাই আহোঁগে প্ৰথম শ্ব'টো আপোনালোকে চাই থাকক ভিডিঅ'টো মই ধুনীয়াকৈ ওলাই মেলি ৰেডি হলো এতিয়া যাবলৈ লৈছো তাত গৈ লগ পাম বাই বাই এতিয়া আমি গোটেইখিনি একেলগ হৈ পেলাই এনেদৰে আহি আছো থিয়েটাৰ চাবলৈ ফাইনেলি থিয়েটাৰ জেগা পালোহি যেহেতু এই থিয়েটাৰখন পাথৰি চাৰিআলিতে হৈছে আমাৰ যেহেতু ঘৰৰ ওচৰতে হয় বাৰু এয়া চিপছ লৈ পেলাই মেলি আহিলোঁ ইয়াতে লাইন ধৰিবলগীয়া হৈছে আজি হৈছে প্ৰথম দিন আমি চিট ল'লোঁ ফাইনেলি বহিলোঁ এই থিয়েটাৰখনৰ নাম হৈছে ইতিহাস থিয়েটাৰ আৰু আজি মানে থিয়েটাৰ যিটো শ্ব' হয় সেই শ্ব'টোৰ নাম হৈছে জুইয়ে পুৰা মানুহ এতিয়া আপোনালোকে ভিডিঅ'টো চাই থাকক থিয়েটাৰ শেষ হ'ল আজি মানে বহুত বেছি কি ক'ম আৰু বহুত বেছি ভাল লাগিল আৰু কাইলৈও আছে বাৰু কাইলৈ মহাৰাজ বুলি এখন আছে সেইখনো আপোনালোকে আহিব পাৰে চাবলৈ বহুত বেছি ভাল আৰু এখন হৈছে পাথৰি চাৰিআলিতে আপোনালোকেও আহিব পাৰে চাবলৈ আজি ভিডিঅ'টো ইমানেই আছিলে এতিয়া মই ঘৰ পালোহি আপোনালোকৰ লগত নেক্সট ব্লগত লগ পাম আজিলৈ এৰিছোঁ বাই